ঘণ্টাৰ পিছত ঘণ্টা বেংকৰ লাইনত থিয় হৈও ডিবিটি লিংক হোৱা নাই নেকি? ৰ'ব, আৰু বেংকলৈ দৌৰিব নালাগে। কেৱল 2 মিনিটতে ঘৰতে বহি এই কাম কেনেকৈ কৰিব চাওক। আপুনি বাৰু এতিয়ালৈকেও ডিবিটি লিংক কৰিব পৰা নাই নেকি? আমাৰ মাতৃসকল, আপোনালোকক মই আগতেও কৈছোঁ যে অ'ত ত'ত ডিবিটি লিংকৰ কাৰণে ঘূৰি ফুৰি লাভ নাই। আপোনাৰ ওচৰে পাঁজৰে থকা CSP গৈ নতুন এটা প্ৰেছ একাউণ্ট খুলি দিয়ক, আপোনাৰ ডিবিটি লিংক হৈ যাব বুলি মই কোৱা আছিলোঁ। গতিকে তাৰ প্ৰমাণ সহকাৰে মই মোৰ ওচৰৰে ভণ্টি এজনীক মাতিছিলোঁ একাউণ্ট খুলিবৰ কাৰণে। মই আজি প্ৰমাণ সহকাৰে আপোনাক দেখুৱাম। একাউণ্ট খুলিছিলে তাই 4 আগষ্টত খুলিছিলে। আজিৰ তাৰিখত অলৰেডি তাইৰ একাউণ্টত পইচা সোমাই গৈছে। মই এনে নকওঁ, আপোনালোকক প্ৰমাণ সহকাৰে আপোনালোকক দেখুৱাই আছোঁ। পলক এতিয়া মই তাইৰ একাউণ্টৰ ষ্টেটমেণ্টটো মই দেখুৱাই আছোঁ আপোনালোকক, একাউণ্ট খোলাৰ পৰা ধৰি পইচা সোমোৱালৈকে। এইটো তাইৰ ষ্টেটমেণ্টটো চাওক, 4 তাৰিখত একাউণ্ট অপেনিং হৈছে, এইটো 4 আগষ্টত। এইটো চাওক, আপোনালোকে চাওক, প্লিজ হেৰি প্ৰমাণকে চাওক। আৰু আজি 11 তাৰিখত 2500 টকা এইটো অৰুণোদয় সোমাইছে চাওক। মই কাষ্টমাৰ নাম্বাৰটো লুকাই দিছোঁ, এইবিলাক চাওক। গতিকে ভণ্টিজনীয়ে মোৰ কথা মতে একাউণ্ট খুলিলে, তাইৰ কাম হৈ গ'ল। শেষত মই আপোনালোকক চবকে কৈছোঁ, ইমান আপোনালোকে ডিবিটি লিংকৰ কাৰণে অ'ত ঘূৰিব নালাগে। আজি এটা নতুন একাউণ্ট খোলক, আপোনাৰ নিশ্চয় অৰুণোদয়ৰ পইচা সোমাই যাব। এই ভণ্টিজনী আছিলে, এই আজি আপোনালোকলৈ আৰু এটা মানে প্ৰমাণ সহকাৰে মই আনিছোঁ। এই দাদাজনৰ তাইৰ মানুহজনীৰ একাউণ্ট খুলিছিলে, কিমান টাকে খুলিছিলে আৰু কেতিয়া পইচা সোমাব, তেখেতৰ মুখৰ পৰা আপুনি শুনক বাৰু। হেল্ল', মই ভূপেন্দ্ৰই কৈছোঁ। মোৰ মানুহজনীৰ নাম লক্ষীদৰী। তেওঁ 7 তাৰিখে খুলিছে, লগে লগে 10 তাৰিখে পইচা সোমাইছে। গধূলি প্ৰায় 8 বজাত সোমাইছে। এতিয়া নিশ্চয় আপোনালোকে শুনিলেই, ডিবিটি লিংকৰ কাৰণে আপোনালোকে সেইকাৰণে দৌৰ কৰিব নালাগে। এটা নতুন প্ৰেছ একাউণ্ট খুলি দিয়ক। যদি মোৰ ওচৰে পাঁজৰে আছে, মোৰ লগত কণ্টেক্ট কৰিব পাৰে। গতিকে মই আপোনালোকক ভিডিঅ' আৰু সম্পূৰ্ণ প্ৰমাণ সহকাৰে আপোনালোকক দেখুৱালোঁ। গতিকে আপোনালোকে আজিয়ে আহক বা মোৰ সৈতে যোগাযোগ কৰক। আপোনালোকে নতুন একাউণ্ট খুলিবলৈ লগে লগে ডিবিটি লিংক পাই যাওক আৰু অৰুণোদয় পইচা পাই যাওক। আপোনাৰো ডিবিটি লিংক হোৱা নাই নেকি? কমেণ্টত ডিবিটি লিখি জনাওক। এই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰক যাতে আন লোকেও এনেধৰণৰ তথ্যৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন অন কৰি ৰাখক।